নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয়কৈ কুশলে আছা হওক। যিহেতু তোমালোকে এই সময়ছোৱাত ঘৰৰ বাহিৰলৈ বা বিদ্যালয়লৈ আহিব পৰা নাই, গতিকে তোমালোকৰ উদ্দেশ্যে আমি ঘৰৰ পৰাই এইদৰে পাঠসমূহ তোমালোকৰ লগত আলোচনা কৰিবলৈ আমি চেষ্টা কৰিছোঁ। গতিকে আশা ৰাখিছোঁ তোমালোকেও আমাৰ সৈতে সহযোগ কৰা। ছাত্ৰ ছাত্ৰীসকল, আজি আমি পিছৰ পাঠ, উপসৰ্গৰ পিছৰ পাঠ অনুসৰ্গ এই বিষয়ে আলোচনা কৰিম। অনুসৰ্গ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে ইয়াৰ আগৰ পাঠত আমি উপসৰ্গৰ বিষয়ে সবিশেষ আলোচনা কৰিলোঁ। আজি আমি আন এটি গুৰুত্বপূৰ্ণ বিষয় অনুসৰ্গৰ ওপৰত চমুকৈ আলোকপাত কৰিম। তোমালোকে মই দিয়া গৃহকৰ্মবোৰ কৰি তাৰ আলোকচিত্ৰ ইতিমধ্যে হোৱাটছএপ যোগে গ্ৰুপত দিছা, তাৰ বাবে মই তোমালোকক ধন্যবাদ দিছোঁ। তদুপৰি কিবা কথা বুজি পোৱাত তোমালোকৰ অসুবিধা হৈছে যেন লাগিলে বিনা সংকোচে মোক সুধিবা, আৰু সময় সুবিধা অনুসৰি মই সেইবোৰ নিৰাময়ৰ ব্যৱস্থা কৰিম। বাৰু আহাচোন আজিৰ বিষয়টোৰ মাজলৈ যাওঁ। তোমালোকৰ হাতত থকা বিদ্যালয়ৰ পৰা যোগান ধৰা ব্যাকৰণৰ হাত পুথিখন তোমালোকে ব্যৱহাৰ কৰিছানে? নিশ্চয়কৈ কৰি আছা। সেইখনতো তোমালোকে কথাখিনি পাবাই। এতিয়া আমি বুজিব লাগিব অনুসৰ্গ মানে কি, ইয়াৰ প্ৰয়োগ বা ব্যৱহাৰ কিদৰে কৰা হয়। উপসৰ্গ পঢ়োঁতে তোমালোকে এটা কথা মন কৰিছিলা যে ই বিভিন্ন ধাতু বা পদৰ আগত বহি ভিন্ন অৰ্থ প্ৰকাশ কৰে, হয়নে বাৰু? হয়, কিন্তু অনুসৰ্গ ইয়াৰ ওলোটা, অৰ্থাৎ ই ধাতুৰ পিছত বহি নিৰ্দিষ্ট অৰ্থ কিছুমান প্ৰকাশ কৰে। সহজ ভাষাত যিবিলাক বৰ্ণই বা বৰ্ণ সমষ্টিয়ে ধাতু পদ বা অন্য পদৰ পিছত বহি সিহঁতৰ অৰ্থ নিৰ্দিষ্টকৈ দেখুৱাই দিয়ে, সেইবোৰক অনুসৰ্গ বোলা হয়। আমি সততে আৰু সঘনাই ব্যৱহাৰ কৰি থকা অনুসৰ্গ কিছুমানৰ উদাহৰণ মই ইয়াত দিছোঁ, তোমালোকে চোৱাচোন। ক, হক, হবলা, চোন, উ, টু, হে, হি, হলে, এই, এ, ই, কে, না, নু, গৈ, দে, দেই, পাই, একা, দেও ইত্যাদি। যদিও বা ওপৰত আমি উল্লেখ কৰা বৰ্ণ বা বৰ্ণ সমষ্টিবোৰক অনুসৰ্গ বুলি কওঁ, কিন্তু কোনো কোনো অসমীয়া ব্যাকৰণবিদে এইবোৰক স্বাৰ্থিক প্ৰত্যয় বা ক্ৰিয়াবাচক পৰসৰ্গ বুলিও অভিহিত কৰে। প্ৰত্যয় আৰু ইয়াৰ আনুষংগিক পাঠসমূহৰ আলোচনা আমি পৰৱৰ্তী পাঠসমূহত নিশ্চয়কৈ কৰিম। এতিয়া আহাচোন চাওঁ ওপৰত পোৱা অনুসৰ্গকেইটাৰ ব্যৱহাৰ আৰু বাক্যত সিহঁতৰ প্ৰয়োগ কিদৰে হয়। প্ৰথমে লৈছোঁ হওক। থাকিবা হওক, গোৱা হওক, তোমালোক সুখেৰে থাকিবা হওক। অৰ্থাৎ থাকিবা এটা ধাতু পদ, আৰু ইয়াৰ পিছত আমি অনুসৰ্গ যোগ কৰিছোঁ হওক, আৰু নিৰ্দিষ্টকৈ আমি বুজাই দিছোঁ যে তোমালোক সুখেৰে থাকিবা হওক। দ্বিতীয়টো চোৱাচোন, গোৱা হওক। ছাত্ৰ ছাত্ৰীসকল সমবেত সংগীতটি গোৱা হওক। অৰ্থাৎ ইয়াত নিৰ্দিষ্টকৈ ছাত্ৰ ছাত্ৰীসকলক সমবেত সংগীতটি গাবৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। ইয়াৰ পিছত খ, হবলা। আহিল হবলা, চালা হবলা। সি গুৱাহাটীৰ পৰা আহিল হবলা, তুমি চিনেমাখন চালা হবলা। চোন, আহাচোন, তুমি সোনকালে ঘৰলৈ আহাচোন। ইয়াত আহা ধাতু যিটো কাৰ্যমাত্ৰ বুজোৱা বৰ্ণ,
বা ধাতু। ইয়াৰ পিছত আমি চোন অনুসৰ্গ লগাই অৰ্থাৎ নিৰ্দিষ্টকৈ বুজাইছোঁ যে তুমি সোনকালৈ ঘৰলৈ আহাচোন, চাওঁচোন বাৰু মানুহজনে কিবা কৰে। ঠিক তেনেদৰে বাকীবোৰ উদাহৰণ তোমালোকে ভালদৰে চোৱাচোন। উ, তু, হে, সি। উ আহিলেও, তুমিও, তু মইতো, তাইতো, হে তেওঁহে, তাইহে, সি খালেহি, দিলেহি। ঠিক তেনেদৰে হ'লে, তাই হ'লে, মই হ'লে, এই ৰিমায়েই, নাজানোৱেই, হৰিয়ে, আহিয়ে। ইয়াৰ পিছত চোৱা, ই নাচিবই, হমেই, কে পদূলিলৈকে, টাউনলৈকে, না আহা না, কোৱা না। এইবিলাক আমি দৈনন্দিন ব্যৱহাৰ কৰি আছোঁ, হয়নে বাৰু? নো, তাতনো, গৈনো, গৈ, চালোগৈ, আহোগৈ, খাওক দে, থাক দে। ইয়াৰ পিছত চোৱা, দে, আহোঁ দে, যাবা দে, পাই, কি যে পাই, নাজানো পাই, একা, নেৰিব একা, নহয় একা, নোৱাৰো দেও, লৰা দেও। অৰ্থাৎ এইবিলাক আচলতে সচৰাচৰ আমাৰ চাৰিওফালে মানুহবিলাকে কথা বতৰাবিলাক আমি পাতি থাকোঁতে ব্যৱহাৰ কৰিয়ে থাকোঁ, কিন্তু আমি নাজানো এয়া উপসৰ্গ নে অনুসৰ্গ, হয়নে বাৰু? ছাত্ৰ ছাত্ৰীসকল, এতিয়া ওপৰত দিয়া উদাহৰণ আৰু বাক্যত অনুসৰ্গৰ ব্যৱহাৰবোৰ দেখি তোমালোকে নিশ্চয়কৈ ধৰিব পাৰিছা হওক যে আমি দৈনন্দিন জীৱনত কিদৰে অনুসৰ্গসমূহৰ ব্যৱহাৰ কৰি আছোঁ। আশা কৰোঁ আজিৰ এই চমু থুলমূলীয়া পাঠটো তোমালোকে আয়ত্ত কৰিব পাৰিছা চাগৈ। আকৌ এটি নতুন পাঠেৰে মই পুনৰবাৰ তোমালোকৰ মাজলৈ আহিম। আটাই কুশলে থাকিবা আৰু আটাই নিয়মীয়াকৈ পঢ়া শুনা চলাই থাকিবা, আৰু মই যিবিলাক গৃহকৰ্ম দিম সেইবিলাক কিন্তু নিয়মীয়াকৈ কৰি যাবা দেই। আজিলৈ এৰিছোঁ, আৰু তোমালোক আটাই নিজৰ স্বাস্থ্যৰ প্ৰতিও যত্ন ল'বা। আজিৰ পাঠ ইয়াতে মই সামৰণি মাৰিছোঁ। ধন্যবাদ।